নমস্কাৰ, মই দিব্যজ্যোতি কাকতি। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিহেতু আমি জানো যে অসমখন এখন জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ৰাজ্য। এটা সময়ত বনজ সম্পদত চহকী এই অসমৰ বহুতো সম্পদ বিভিন্ন মানুহৰ নিষ্ঠুৰতাৰ চিকাৰ হৈ ইয়াৰ বৈচিত্ৰ্য বা মাধুৰ্য হেৰুৱাৰো উপক্ৰম নিশ্চয় হৈছে। এদিন এই সেউজীয়া পৰিৱেশে সকলোকে মোহিত কৰি ৰাখিছিল আৰু বিভিন্ন বিদেশী পৰ্যটকসকলৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই পৰিৱেশ। উল্লেখনীয় যে অসমৰ সেউজীয়া গছ বনৰ বুকুত সিঁচৰতি হৈ আছে মানৱকুলৰ জীৱন নিৰাময়ৰ অনেক পথ্য। আপোনালোকৰ সকলোৰে এক নিশ্চিত ধাৰণা আছে বন ঔষধ সম্পৰ্কত। বিজ্ঞানৰ জয়যাত্ৰাৰ মাজত ডাক্তৰৰ পথ্যৰ উপৰিও অসমৰ গ্ৰাম্য জীৱনত বনৌষধি পথ্যই এক বিশেষ গুৰুত্ব লাভ কৰা আমি সকলোৱে দেখিছোঁ। তেনে এক উদ্দেশ্য লৈ আজি আমি আহিছোঁ আপোনালোকৰ মাজলৈ। আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰৰ মূল আহিলাই হৈছে গছ বন পাতৰ দ্বাৰা তৈয়াৰী পথ্য। এই বন দৰৱসমূহে বহু সময়ত বহু ৰোগ নিৰাময় কৰি আহিছে। নিয়মিতভাৱে বন শাক গ্ৰহণ কৰি মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰি। সম্প্ৰতি চিকিৎসা বিজ্ঞানৰ লগত জড়িত থকা বিভিন্ন ব্যক্তিসকলেও শাক পাচলি বা অন্যান্য গছ বন পাতৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা পোৱা যায়। যি কি নহওক, গছ বনেৰে ঔষধ তৈয়াৰ কৰি ৰোগ নিৰাময় কৰি অহা বিভিন্ন লোক, যাক আমি কবিৰাজ বুলি ক'ব পাৰোঁ, তেনে বহু লোক অসমৰ বহু অঞ্চলত হয়তো এতিয়াও লুকাই আছে। তেওঁলোকক বহুতেই চিনি নাপায় বা তেওঁলোকৰ প্ৰচাৰ হয়তো এতিয়ালৈকে হোৱা নাই। তেনে এজন লোকক আজি আমি আপোনালোকৰ মাজলৈ পৰিচয় কৰাই দিবলৈ আহিছোঁ। তেখেত হৈছে ডিগবৈ ৩ নং বৰবিল অঞ্চলৰ শ্ৰীযুত বংশী বৰুৱা। আহকচোন শ্ৰীযুত বৰুৱাদেৱৰ মুখেৰে কিছু কথা শুনো আমি। নমস্কাৰ। আপুনি বন দৰৱ দিয়ে বুলি আমি জানিব পাৰিছোঁ। কি কি ৰোগত এই বন দৰৱসমূহ দি আহিছে আমাক জনাব নেকি? হয়, সৰ্বসাধাৰণতে মই ল'ৰালি কালৰ পৰাই বন ঔষধৰ লগত জড়িত হৈ আছোঁ। হয়। আৰু মই দেউতাই সৰুকালতে কিছুমান দৰৱ, ইটো দৰৱ 1 ইঞ্চি সিটো দৰৱ 2 ইঞ্চি এনেকৈ কিছুমান বন ঔষধি দিবৰ কাৰণে শিকাইছিল। আৰু সেই অনুসাৰে আজিলৈ এই পৰ্যন্ত তেনেকৈ ধৰণে দি আছোঁ। আৰু তেনেকৈ ধৰণে যিমানসকলে মোৰ পৰা এই ঔষধবিলাক খাইছে সকলো আৰোগ্যলৈ আহিছে। বৰ্তমান ভাল খবৰে পাই আছোঁ। হয়। আৰু সৰ্বসাধাৰণ গাঁৱলীয়া যিখিনি বেমাৰ চলি থাকে, যেনেকৈ ধৰি লওক নিমনিয়া, কাহ, জ্বৰ, হেপাটাইটিছ ইত্যাদি কৰি প্ৰায় দৰৱবিলাকেই মই জানো বুলি ক'ব পাৰি। নিশ্চয়। এতিয়ালৈকে কিমান ৰোগীক আপুনি আৰোগ্য কৰিছে? মোৰ হিচাপ নাই, তথাপিতো 10-12 হাজাৰ হৈ গ'ল এতিয়ালৈকে। 10-12 হাজাৰ? বহুতখিনি ভাল হৈছে। আৰু প্ৰায় মোৰ ঔষধ খোৱা মানুহ ভাল নাই হোৱা বুলি কোৱাটো মই এতিয়ালৈ পোৱাই নাই। যিমান আহিছে সকলোৱে ভালেই হৈছে দেখিছোঁ। হয়। আৰু কোন কোন অঞ্চলৰ পৰা আহিছে আপোনাৰ ঔষধ লৈছেহি, আমি সেই বিষয়ে অলপ জানিব পাৰিম নেকি? নিশ্চয়। এইটো বিষয়ত মোৰ বেছিকৈ সাপেখাতি শিৱসাগৰ ছাইডৰ মানুহ বেছি আহে। সাপেখাতি প্ৰায় সাপেখাতি এৰিয়াটোৰ মানুহবিলাক আহে। এইফালে আপোনাৰ তেজপুৰলৈকে গৈছোঁ। তেজপুৰ কম, কিন্তু শিৱসাগৰ মানুহ বেছি আহে। তাৰপৰা আমাৰ লোকেল যিখিনি ডিগবৈ এৰিয়া, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ধৰি লওক মাৰ্ঘেৰিটা, ঢলা, শদিয়া আদি কৰি এইবিলাক মানুহ প্ৰায় আহিয়ে থাকে। খালি লকডাউনৰ কাৰণে এইকেইটা দিন অকণমান ৰেষ্ট পাইছোঁ। হয়, নিশ্চয়। আমি জানিব পাৰিম নেকি আপুনি কেনেকৈ বন দৰৱৰ প্ৰতি আকৰ্ষিত হ'ল? এইটো আকৰ্ষিত এনেকুৱা ধৰণৰ হ'ব লগা হ'ল, মই যেতিয়া সৰুকালত তেতিয়া ডাক্তৰৰ অসুবিধা আছিল। আৰু সেই অনুসাৰে প্ৰায় যেনেকৈ সৰ্বসাধাৰণ ক'বলৈ গ'লে আপোনালোকৰ শৌচ বমি যিটো বেমাৰ, ধৰি লওক 8-10 ঘণ্টাৰ ভিতৰত মৰি যায়, তেনেকুৱা ঔষধ তেতিয়া আমাৰ পিতাই শিকাই দিয়া দৰৱটো প্ৰায় বহুত মানুহ বাচি গ'ল। আৰু সেই দৰৱটোকে এতিয়া তেনেকৈ দিওঁতে ইজনক দিওঁ সিজনক দিওঁতো এতিয়া প্ৰতিজনে বিচাৰি আহে যেতিয়া নেকি তেনেকৈ দিওঁতে তেনেকৈ ধৰণে আকৰ্ষিত হোৱা হ'ল আৰু জড়িত হ'বলগীয়া হ'ল। আৰু কোনো ৰোগীক আপুনি চিকিৎসা কৰি যেতিয়া আৰোগ্য কৰিছে, আপোনাৰ অনুভৱ কেনেকুৱা হয়? অনুভৱ মোক বহুত সুখী হওঁ, ইমান আনন্দিত হওঁ। খালি মই এটাই দুখ লাগে, কিছু লোকে মানে ভাল হোৱাৰ পিছত খবৰ এটা দিম বুলি কয়। ভাল হোৱাৰ পিছত খবৰ নাহে, যদি ভাল নহয় তেতিয়াহে খবৰটো আহে যে ভাল পোৱা নাই আৰু কিবা ব্যৱস্থা আছে নেকি।
কিন্তু যিজনে কয় যে আপোনাৰ হেৰিয়াত দৰৱত ভাল হৈ গ'লোঁ, মই বহুত আনন্দ লাগে। তেতিয়া মোৰ এটা দৰৱটোৰ ওপৰত বিশ্বাস আছে যে এনেকুৱা ৰোগী আৰু কোনোবা যদি পিছত আহি যায় তেতিয়া মই এতিয়া গেৰাণ্টি দিব পাৰোঁ, নিশ্চয় মোক ভাল হৈছে, তুমি কিয় ভাল নহ'বা, খোৱা। খালি মই যিটো বিধান দিওঁ সেইমতে খাব লাগে। আৰু সেই তেনেকুৱা ধৰণে আকৰ্ষিত হৈ গ'ল বুলি ক'ব লাগিব আৰু দিওঁতে হয়। এই ৰোগীক ঔষধসমূহ দিয়াৰ ক্ষেত্ৰত আপুনি পেচা হিচাপে গ্ৰহণ কৰিছে নেকি? মই একো তেনেকৈ কোৱা নাই। আমাৰ এই দৰৱৰ মাননীয়ে এটি আগবঢ়ায় টাউনপান এযোৰ, তাত যি এটা দক্ষিণা দিয়ে আৰু সেই দক্ষিণাই তেনেকৈ বৰ্তমান চলি আছোঁ বুলি ক'ব লাগিব। নিৰ্দিষ্ট কোনো ঔষধৰ বাবে বিশেষ কোনো মানে নাই নাই, খালি কিছুমান এনেকুৱা মোৰ পৰিৱেশটো ভাল নহয় কাৰণে, যেনেকৈ ধৰক এতিয়া হাঁফানি বেমাৰটোত লং কিনিবলগীয়া হয় 20 গ্ৰাম। 20 গ্ৰাম লঙৰ দাম 40 টকা। চকুচি পাণ কিনিব লাগে, এতিয়া 20 টকাকৈ হ'লেও 70 টকা ধৰক। ঠিক তেনেকুৱা ধৰণে খৰচা কিছুমান আছে। সেই খৰচাটো যিজনে ৰোগীয়ে খাব সেই তেখেতক কওঁ যে যদি পাৰে এইখিনি বস্তু কিনি দিয়ক, যদি আপুনি কিনিব নোৱাৰে পইচাকেইটা মোক দিয়ক। সেই দৰৱ কিনিবৰ কাৰণেহে পইচা খোজোঁ। হয় হয়, অন্য ভাগেদি একো লোৱা নাই আজিলৈকে। নিশ্চয়। আপুনি নিজৰ পিতৃদেৱৰ কথা আমাক জনাইছেই যে তেওঁৰ পৰা যথেষ্ট জ্ঞান লাভ কৰিছিল ঔষধ সম্পৰ্কে, বনৌষধ সম্পৰ্কে। তাৰ উপৰিও আৰু কোনো গুৰু আপোনাৰ জীৱনত আছিল নেকি যাৰ পৰা আপুনি এই বিদ্যা আয়ত্ত কৰিলে, নে আপুনি নিজে তৈয়াৰ কৰি লৈছে এই ঔষধসমূহ? এই সৰ্বসাধাৰণ যিখিনি দৰৱ আমাৰ পিতাৰে দিনৰ পৰাই দি অহাখিনি গুৰু বুলি ক'বলৈ গ'লে সেই অনুসাৰে পিতাৰে গুৰু হ'ব। অন্য ভাগেদিও মোৰ মমাইদেউ তেখেতৰ বিদ্যাকালত লগ পাইছিলোঁ, তেখেতৰ পৰা অলপ কিছুমান শিকিলোঁ। তেখেত নাচনী লেঙেৰীত ঘৰ, অৰ্থাৎ আমাৰ আই ভায়েক মোমাই, এতিয়া তেওঁ নাই, গুচি গ'ল। তেওঁৰ পৰা কিছুমান বস্তু এনেকৈ শিকা হ'ল। তেখেতসকলৰ নাম আপুনি আমাক জনাই দিব। মোৰ মমাইদেউৰ নাম আছিলে বুদ্ধেশ্বৰ গগৈ, আৰু তেখেতৰ পুতেকজন বৰ্তমান এতিয়া মাষ্টৰ কৰি আছে পাঠশালী স্কুলখনত। কি স্কুলত মই বিশেষ নাজানো। তেখেতৰ নাম হ'ল বীৰেণ গগৈ। তাৰপৰা বাকী সকলৰ নামটো মই ইমান মনত নাই। আপুনি কেনেদৰে এই ঔষধ বন গছবোৰ চিনাক্তকৰণ কৰিব পাৰে? চিনাক্তকৰণ এনেকুৱা ধৰণে সৰুৰ পৰাই যিবিলাক দৰৱ, মানে এতিয়া দৰৱখিনি অনাতে দেখাই দিলোঁ এতিয়া মই এই কি বুলি কয়, সৰুৰ পৰাই এইবিলাক দি এটা কিছুমান এনেকুৱাও হৈ আছে, কিছুমান গছৰ নাম নাজানো, কিন্তু এইটো বেমাৰ এইটো দৰৱ লাগে, এইটো গছ লাগে জানো। তেনেকুৱা ধৰণে আয়ত্ব কৰা হৈছে। এতিয়া মই আপোনালোকক দুজোপামান গছ দেখাওঁ বাৰু। নিশ্চয় দিয়কচোন। এইজোপা হ'ল বাঁহগছৰ গছ বুলি কয়। বাঁহগছৰ গছ বুলি কয়। ইয়াত বাঘৰ লিখা নখ আছে, এইটো দেখিছে? এইটো নখ আছে, এইটো নখৰ বাঘৰ লিখা থাকে। সেইকাৰণে ইয়াক কয় বাঁহগছৰ গছ। এই বাঁহগছটো বহুত বেমাৰৰ কাৰণে লাগে, বিশেষতে যিটো নিমনিয়া বেমাৰটোতো ইয়াক লাগেই। নিমনিয়া হয় যিটো প্ৰায় আজি ডাক্তৰসকলক বচাবলৈ অসুবিধাত পৰে, বলিয়া নেঙা বলিয়া মেচকি হৈ যায়, সেইটোৰ কাৰণে এইটো 1 নম্বৰ প্ৰিয় দৰৱ। আৰু ইয়াৰ লগতে আৰু মিক্স কৰিব লাগিব আপুনি। ইয়াৰ আগ দিলে 3টা এই গছজোপাৰ। এইজোপা হ'ল জেজেলি পকা। জেজেলি পকা কয় এইজোপা। ইয়াৰ জেজেলি পকাৰ এনেকুৱা আগ দিব লাগিব 3টা, আৰু ইয়াৰ শিপাৰ 3 আঙুল বা 4 আঙুল তলৰ শিপা 3-4 আঙুল দিব লাগিব। ইয়াৰ 3টা, আৰু বাঘ দুকাৰ 3টা, ইয়াৰ 3টা। আৰু এটা বস্তু আছিলে, এই লতাডাল আনোচোন। ইয়াৰ দৰৱটোৰ লগৰ কথাটো মই কৈ আছোঁ। ইয়াৰ লগত এইজোপা হ'ল বেলি পকা গছ, দেখিছে? এইবিলাক বেলি পকা গছ, লতা বহুত পকাই যায়। ইয়াত তিয়ঁহৰ লেখীয়া গুটিও লাগে, সৰু তামোলটোতকৈ অলপ দীঘল দীঘল। এইটো খাবও পাৰে টিটিকি গ'লে, অলপ পকিলে কয়। ইয়াৰ আলুটো লাগে। ইয়াৰ আৰু পৰিমাণৰ হিচাপত দিব লাগিব। মানুহৰ বয়সৰ কিমান বয়সৰ ৰোগীজন সেই অনুসাৰে ইয়াক দিব লাগিব। যদি ইয়াক পৰিমাণটো বেছি হৈ যায়, দৰৱটো খোৱাৰ লগে লগে বমি হৈ যাব পাৰে। গতিকেলৈ এইখিনি শিকাই দিবলৈ অসুবিধা, মই কথাটো কৈছোঁ। খালি কোনো ইউজ নকৰিব দৰৱটো। যদি কৰিবলৈ হয় মোক পূৰা ভালকৈ জানি ল'ব। কাৰণ এই বস্তুটো যদি কাৰোবাৰ যদি ধৰি লওক সৰ্বসাধাৰণতে গেছ হৈছে, এই আলুটো আপুনি কমটি পৰিমাণে যদি অকণমানকৈ ডেইলি খাব পাৰে, তেতিয়া আপোনাৰ গেছটো খতম হৈ যায়। ধৰক বহুতখিনি বেমাৰত ইয়াক দৰকাৰী হয়। এইটো হ'ল বেলি পকা গছ। ইয়াৰ বিশেষ আলুটো দৰকাৰ হয়। আৰু এই আলুটো মাঘ ফাগুনীয়ে খান্দিলে ভাল। এতিয়া যদি খানে আলুটো পচি যায়। মাঘ ফাগুনীয়ে খনা আলুটো বহুত দিনলৈ ৰাখিব পাৰে শুকুৱাই পিনি, তাৰ সেইটো মেচিউৰিটি হয়গৈ আৰু
হয় ঠিক এনেকুৱা ধৰণে আৰু বহুতো আছে দেখা পৰা যাব আচ্ছা আৰু এইজোপা নাম মই নাজানিছিলোঁ এতিয়ালৈ গম পাইছোঁ পিতাহঁতে দিয়া দেখোঁ হয় এইজোপা আছিলে হেৰি লতা মাহতী গছ কয় লতা মাহৰী লতা মাহতী বুলি কয় এইটো হেফানি বেমাৰ 1 নম্বৰ দৰৱ আপোনাৰ কিছু লোকে ইয়াক আমাৰ গাঁৱলীয়া মানুহ কিছুমানে সাঁজৰ দৰৱতে ব্যৱহাৰ কৰে ইয়াক দিয়া দেখিছোঁ আৰু সেই নোৱাৰে এই বস্তুটো বহুত ভাল বস্তু ইয়াৰ 100 এটা যদি আপুনি আগ দিব পাৰে এই গছটো 100 এটা যদি দিয়ে ইয়াৰ লগত চগুচি পাণ লং 20 গ্ৰাম আৰু এটাইকে মিশ্ৰণ কৰি আপুনি তাক বড়ি বনাব লাগিব তাৰপিছত বড়ি বনাই ডেইলি দুটাকৈ বড়ি খাওক ভাত খোৱা আগে পিছে মিলাই পিনি খাবলৈ হ'লে মোক ক'ব মোক বুজাই দিম নিশ্চয় খাব যেনেকুৱা হেঁপানী বেমাৰ হওক মই সেইটো আৰু বাহাদুৰি মাৰি ক'ব পাৰিম যে ভাল হ'ব হয় হয় সেই আত্মবিশ্বাসটো গতিকে এনেকুৱা ধৰণে মই ঔষধবিলাক দি অভ্যাস হ'লগৈ আৰু তেনেকুৱা চিনাক্তকৰণ হৈছে হয় হয় এই আপোনাৰ ঔষধৰ যিখিনি জ্ঞান বা বন ঔষধ দিয়াৰ যি চিকিৎসা পদ্ধতি বা বিদ্যাখিনি আপুনি কাৰোবাক শিকাব খোজে নেকি বা শিকাইছে নেকি ভৱিষ্যত প্ৰজন্মক হয় শিকাবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ হয় আজিকালি যুগত গাঁৱলীয়া দৰৱৰ ওপৰত প্ৰায় মানুহবিলাকে বিশ্বাস নকৰাৰ কাৰণে শিকিবলৈ চেষ্টা নকৰে আৰু শিক্ষক কোনোবাই শিকো ক'লে এই দৰৱ নহয় ক'বলৈ গ'লে 100 ভিতৰত 99 ভাগে দৰৱ জানো বুলি ক'ব লাগিব হয় খালি মনত নাথাকে চব সময়তে হয় আৰু বেমাৰটোৰ লক্ষণবিলাক লৈ পিনি দৰৱ কিছুমান মনলৈ পৰে নিশ্চয় তেতিয়া আহি যায় আৰু গতিকে যদি কোনোবাই শিকিবৰ কাৰণে ইচ্ছা কৰে মই নিশ্চয় শিকাই দিয়াত আছোঁ হয় বেছি নহয় এজন মানুহক কম যে এই বেমাৰটোৰ দৰৱটো এনেকৈ খুন্দি এনেকৈ আনা এনেকৈ খুন্দা এনেকৈ দিয়া হয় এবাৰ এজনক দিয়াৰ পিছত তেখেতে এই দৰৱটো শিকি যাব খালি মই এনেই শিকাই দিব নোৱাৰোঁ আমুক শিপা আমুক তামুক একেলগতে মিক্স কৰি খুৱাই দিয়ে ভাল হ'ব সেইটো কৰিবলৈ যাওঁতে তেনেকুৱা ধৰণে আমাৰ এটা কাহিনী মনত পৰি গৈছে মোৰ সৰু বাইদেউৰ দেউয়েকৰ যিগৰাকী মাইকী আছিলে জাজলি আৰু ভিনদেউ আমাৰ এই নিমনীয়া দৰৱটো আমাৰ বাইদেউ আটাইকেইগৰাকীয়ে জানে হয় পিতাই সৰুতে খুন্দিবলৈ দিয়ে আৰু সেইকাৰণে বাইদেউৰ হেৰি কি বুলি ক'ব মানে দেউকৰ মাইকীগৰাকী চুৰ কৰি পিনি বেয়া বাটে দি দৰৱটো শিকি আছিলে যেতিয়া শিকি আছিলে তেওঁৰ মানুহগৰাকী হ'ল সৰু ভিনদেউ হোৱাৰ লগে খুন্দি খুৱাই দিলে লগে লগে পাটনানী মেডিকেল কাৰণ দৰৱবিলাকৰ এটা পৰিমাণ থাকে নহয় হয় মানে 3টা বুলি ক'লে এতিয়া ধৰি লওক এজোপাই 3টা বুলি ক'লে এতিয়া আপুনি ইয়াত কিমান দীঘল কৰি ল'ব কেইখিলা পাৰে সিহঁতে কিছুমান দীঘল কৰি ল'ব পাৰে কিছুমানে সৰু কৰি ল'ব পাৰে ইয়াৰ এটা জোখ আছে সেইনুকাৰে কোনোবাই শিকো বুলি ক'লে উঠন পোনকৈ এজন বেমাৰীক তেখেতকে দি দিয়া হ'ল মই লগত থাকিলোঁ দেখাই দিম এইটো দৰৱ এনেখন এইটো কয় এনেকুৱা খুৱাই দে ভাল হ'ব নিশ্চয় তেনেকৈ যদি কোনোবা ইচ্ছুক আছে শিকা মই নিশ্চয় শিকাই দিম যিহেতু ৰোগৰ চিকিৎসাৰ কথা আপুনি কৈছেই কিন্তু নিৰোগী যিসকল আছে যিসকলৰ নাজানে তেওঁলোকৰ শৰীৰত ৰোগ আছেই নে নাই বৰ্তমান মানুহৰ চকুত তেওঁলোক নিৰোগী বা প্ৰকৃততে নিৰোগী সেইদৰে গোটেই জীৱনকালটো নিৰোগী হৈ থাকিবৰ বাবে কিবা তেনেকুৱা আছে নেকি ঔষধ নিৰোগী মানুহ ধৰি লওক নিৰোগী মানুহজন নিৰোগীয়ে হৈ থাকিবলৈ হ'লে কিছুমান নিয়ম আছে সেই নিয়মবিলাক হ'ল এনেকুৱা ধৰণৰ খাদ্যৰ ওপৰত কথা আছে মেইন হ'ল খাদ্যৰে মানুহৰ মেইন সমস্যা এতিয়া প্ৰায়বিলাক বেমাৰ আমাৰ খাদ্যৰ পৰাই আহিছে বুলি মই ভাবোঁ আৰু সেই নহয় এতিয়া আমাৰ যিখিনি খাদ্য আছিল আগৰ 7টা বাৰত 7খন আঞ্জা বনায় এদিন ধৰি লওক বইল খালে এদিন টেঙা খালে আৰু এদিন খাৰ খালে এনেকুৱা ধৰণে খায় আমাৰ কি হ'ল আমাৰ সৰ্বসাধাৰণ গাঁৱলীয়া মানুহবিলাক 3জন মানুহ আছোঁ আমাৰ ঘৰতে হৈ যায় ইমান ডাঙৰ ৰঙালাও এটা যদি কটা যায় সেইটো শেষ নহয় মানে তাকে খাই থাকিবলগীয়া হয় আজি কোমোৰা এটা কাটিলে শেষ নহয় তাকে খাই থাকিব তেনেকৈ একেটা বস্তুকে 2 দিন 3 দিন ইউজ কৰিব নালাগে যিকোনো শাক আৰু মাংসকে খাইছে 3 দিন যদি মাংসকে শাক বনাই খায় সিও এটা প্ৰয়োজন হ'ব পাৰে তেনেকৈ খাদ্যৰ ওপৰত আছে আমি ধৰি লওক এতিয়া ডাৱৰীয়া হৈ আছে আজি ডাৱৰীয়া আছে ঠাণ্ডা নামিছে তেনেকুৱাত আমি ঠাণ্ডা দিনত যদি আমি পঁইতা ভাত খাই দিওঁ বা ঠাণ্ডা জাতীয় বস্তু খাই দিওঁ সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আছে সেই তেনেকুৱা খাদ্যৰ ওপৰত কিছুমান বেমাৰ হয় আৰু নিৰোগীসকলে মই এইটোও ক'ব বিচাৰোঁ যাতে বতৰৰ অনুসৰি খাদ্য খাব লাগে এতিয়া আমাৰ গাঁৱলীয়া নিয়মত শাওণ ভাদমহীয়া কঁঠাল পকে আমিতো তাহানি কঁঠাল লোট ল'ব নোৱাৰালৈকে খাইছিলোঁ আৰু এতিয়াও খোৱা মানুহ কিছুমান আছে কিন্তু
কি হ'লে আজিকালি কি হয় গৰম দিনত কঁঠাল বেছি নোখোৱাবি ঘামুচি ওলাব যেতিয়া যিটো ছিজনত যিটো বস্তু খাব লাগে কঁঠাল পকা ছিজনত কঁঠাল নাখায় এতিয়া ঠাণ্ডা দিনত কঁঠাল খাবলৈ বিচাৰিলে নহ'ব নহয় অৰ্থাৎ গৰম ছিজনত গৰম বস্তুটো খালে গাৰ পৰা গৰমটো বাঢ়ি হ'ব পেটৰ যিখিনি বেয়া বস্তু আছে ওলাই যাব সেইকাৰণে ছিজনৰ ফল মানুহে ছিজনত খাব লাগে এতিয়া আমি যিবিলাক খাইছোঁ ধৰি লওক ফ্ৰিজত থোৱা বহুত দিনতে ক'ৰবাৰ পৰা চাপ্লাই আহিছে আম খাইছোঁ ক'ৰবাৰ পৰা আহিছে কি দি পকাইছে ঠিকনা নাই ঠিক সেনেকুৱাবিলাক খাইছোঁ কিন্তু আমাৰ ফ্ৰেছ আমবিলাক আজিকালি খাবলৈ এৰি দিলে ৰাইজে কলিতে পাৰিবাৰি খাই কিবা কৰে পকিবলৈ নাপায়গৈ গতিকে তেনেকুৱা খাদ্য নিজৰ ওপৰত কথা আছে বাছি খাবা জাগি হ'ব বুলি এটা কথা আছে সেইকাৰণে বাছি যদি খায় যিকোনো বস্তুৱে তেতিয়া নিৰোগীও হৈ থাকিব সদায় বেছিভাগ ৰোগ খাদ্যৰ পৰাই হয় যিহেতু আৰু কিছুমান এনেকুৱা হয় যেনেকৈ ধৰক টোপনি ক্ষতি কৰিলে আজি গোটেই নিশাটো আপুনি কিবা এটা ক্ষেত্ৰত টোপনি ক্ষতি কৰিলে কৰাৰ পিছত ৰাতিপুৱা মনটো বেয়া লাগিছে বুলি প্ৰায় মানুহক দেখা যায় মদ এগিলাচকে খাই দিয়ে টোপনি ক্ষতি বুলি আৰু কিছুমানে নহয় খাবলৈ মন নাই যোৱা বোলে আজি সেই কুকুৰা পোৱালিকে এটা মাৰ এটা মাংসৰ ভাত এখন ৰাতি টোপনি ক্ষতি সেইটো হয় গোটেই নিশাটো যে তেওঁ কমজোৰ হৈ আছে তেওঁৰ শৰীৰটো যে টোপনি ক্ষতিত যে অৱস হৈ আছে মনটো ভাল লগা নাই তেনেকুৱা অৱস্থাত উত্তেজিত বস্তু খাই মনটো ভাল লগাবলৈ বিচাৰে কিন্তু দুঘণ্টামানৰ কাৰণে ভাল লাগিব সঁচা কিন্তু তাৰপিছত সেই বস্তুতে সপ্তাহ 15 দিনৰ পিছতো কিবা এটা ৰোগ ল'বগৈ পাৰে হয়তো পানী লগা জ্বৰ হ'ব পাৰে বা কিবা কাহ চাহ ইত্যাদি বিভিন্ন ধৰণৰ হৈ যাব পাৰে সেইকাৰণে পৰিশ্ৰমৰ ওপৰতো শাক পাচলি খোৱাৰ কিছুমান বিধান মোৰ ফালৰ পৰা আছে ভাবোঁ সেইখিনি আৰু আমি যিটো বিহুত 100 এবিধ শাক আমি খাওঁ সেয়াও এক ঔষধ বা ৰোগৰ নিৰাময়ৰ এক উপায় বুলি বহুতে কয় আমি বৰ বিশেষ ময়ো সেই বিষয়ে নাজানো আপুনি এই বিষয়ে কিবা ক'ব খোজে নেকি 100টা শাকটো আজি এইটো নহয় পৰম্পৰাগত প্ৰায় মানে জীৱসৃষ্টি হোৱাৰ দিনৰ পৰাই এইবিলাক দৰৱ পাতি আহি আছে বুলি ক'ব লাগিব তাৰ মাজতে বিহু অহাৰ পৰা আহি গ'ল 100টা হয়ো 100টা মোৰ বিশ্বাস আছে এইটো কাৰণে বিশ্বাস আছে 100টা ধেমালি শাক নহয় প্ৰতিটো গছৰে 100টা সেইকাৰণে যিটো প্ৰয়োজনীয় বস্তু এটা দি খায় তাত তাৰমানে 100টাৰ লগত সেই যেনে সাৱধান আপোনাক মই কৈছোঁ যেনেকৈ তাৰ মাজতে এটা কথা ক'লোঁ আপোনাক যেনেকৈ ধৰি লওক লিভাৰ প্ৰব্লেম হয় মানুহৰ লিভাৰ প্ৰব্লেম এতিয়া আমি যে কণী যে যিবিলাক নেপালী সম্প্ৰদায় মানে কণী খেলে আমাৰ মানুহ খেলে কণী কণী সেই কণীটো কৈ দিছোঁ আপোনাক লিভাৰৰ ক্ষেত্ৰত আপুনি 3 পোৱা চিচাৰ বটল এটা ল'লে 3 পোৱা চিচাৰ বটল মুখলৈকে যাতে সোমাই ঠিক এফুটমান আপুনি আকণঠা গছ আকণঠা ঠাই এনেকুৱা ঠাই এটা লওক লৈ তাত চাৰিফালকৈ এনেকৈ ফালি দিয়ক এনেকৈ কৰি ফালি দিয়ক তাৰ মাজত কণীটো ভৰাই দিয়ক ভৰাই 3টা কৰি দিব লাগে 3টা যদি বৈয়াম চাম হ'লে ভাল আৰু ডাঙৰ হয় অলপ তাত 3টা কৰি দি আপুনি 3 দিন দুবাৰ কাক মাৰি থৈ দিয়ক 3 দিনৰ পিছত চাব কণীকেইটা নাই তাত আপুনি এনেই ট্ৰাই কৰি চাব পাৰে কেতিয়াবা ইউজ নকৰিলেও কণীকেইটা নাই সেই কণীকেইটা গলি গুচি গ'ল তাত তেতিয়াহ'লে সেই কণীটো গলাৰ পৰা সেই আকণঠা গছজোপাৰ শক্তিটো কিমান আছিল চিন্তা কৰক আকৌ সেই কণীটোৱে তাৰ লগত 2টা বস্তু সংলগ্ন হয় সি এতিয়া কি কেনেকুৱা এটা ঔষধ তৈয়াৰ হৈছে ঠিক সেই ঔষধটো যদি আপোনালোকে নাখাব কিন্তু মোক খাবলৈ মোৰ পৰা পৰামৰ্শ লৈ খাব কথাটো কৈছোঁ ঠিক তেনেকুৱা ধৰণে সেই দৰৱটোৱে লিভাৰ আপোনাৰ যেনেকুৱা উইক নহওক খালি একেবাৰে মৰিম বুলি কোৱা যেন নহ'বগৈ আৰু যি খাব পৰা হৈছে লিভাৰ ভাল হৈ যাব সেইটো বিষয় তেনেকুৱা ধৰণে বহুত দৰৱ কৈ থাকিলে ওলাই গৈ থাকে বাৰু তেনেকৈ আৰু হয় দৰ্শকসকল বংশী বৰুৱাদেৱক আপোনালোকৰ সন্মুখলৈ লৈ আহিছিলোঁ আজি ভাল লাগিলে ডাঙৰীয়া আকৌ ভৱিষ্যতে কেতিয়াবা লগ হ'ম তাৰ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপোনাৰ যি সমাজ সেৱা মানৱ সেৱা বিভিন্ন ৰোগৰ পৰা নিৰাময়ৰ যিহেতু আপুনি প্ৰচেষ্টা চলাই আহিছে মানৱ জীৱনৰ বাবে সেই প্ৰচেষ্টাত আপুনি চিৰজীৱন ব্ৰতী হৈ ৰওক আমাৰ সেয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু কিন্তু এইখিনিতে দৰ্শকৰ ৰাইজলৈ মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ এতিয়া বৰ্তমান আমি সহজতে কিছুমান দৰৱৰ কথা কৈ দিলোঁ যিটো আপোনালোকে ইউজ নকৰিব আৰু ইউজ কৰিবলৈ হ'লে আপোনালোকে মোক সুধি ল'ব মোক ফোনৰ নাম্বাৰটো কৈ দিছোঁ 6001949768 এই নম্বৰত ফোন কৰি যিকোনো বেমাৰ বিষয়লৈ আপোনালোকে যি সোধে আৰু মোৰ দৰৱবিলাক যেনেকৈ এয়া নিউজত বা টিভিত দেখাই কিছুলোকে কৈ আছে তেনেকৈ দিব পৰা মোৰ দৰৱখিনি নহয় কাৰণ মই ক'ব পাৰিম আপোনালোকে খাওঁতে হয়তো তাত ভালদৰে খাওঁতে কালো হৈ যাব পাৰে
যদি খাওঁ বুলি কয় আপোনালোকে মোৰ নম্বৰত যোগাযোগ কৰিব। যিকোনো বেমাৰে আপোনালোকে সুধিলে মই নিশ্চয় আপোনালোকক পৰামৰ্শ দিম কেনেকৈ খাব লাগে কি কথা। আৰু যদি কোনোবাই শিকোঁ বুলি ভাবে তেন্তে মই শিকাই দিব পাৰিম। বিশেষতে মোৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়, গতিকে এইবিলাক বিষয়ত মই ইমান ইণ্টাৰেষ্ট দিয়া নাই, অৰ্থাৎ বৰ গুৰুত্ব দি থকা নাই। কোনোবা আহিলে দৰৱ পাতি দিওঁ। সেই নহয় আপোনালোকে যদি কিবা বিচাৰে আপোনালোকৰ ভাল কৰিব পৰা কিবা এটা আশাৰ মই নিশ্চয় বুকুত বান্ধি আপোনালোক কিবা এটা শিকাম, নিশ্চয় ভাল হ'ব, উপকৃত হ'ব। আপোনালোকৰ সকলো ওচৰতে ধন্যবাদ জনাইছোঁ।